ছদ্মবেশী তেওঁক কোনেও নাজানে। কেতিয়াবা তেওঁৰ বগা আঁচলত এবুকু ৰঙীন সপোন, কেতিয়াবা আকৌ নৈখন হৈ বৈ গৈছে নীলা আকাশখনক বুকুত বান্ধি। কেতিয়াবা আকৌ বাৰিষা হৈ নামি আহে সেউজীয়া ঘাঁহনিত ভিজা পৰশ দিবলৈ। কেতিয়াবা আকৌ বৰদৈ চিলাজনী হৈ উৰি ফুৰে আকাশৰ গৰ্জনবোৰতো তেওঁৰ স্থিতি অটল। শিলবোৰ বুকুত বান্ধি অভেদ্য পাহাৰখন হৈ থিয় হৈ আছে। তাতেই আকৌ দেখা গৈছে সেই দূৰণিৰ আলিমূৰৰ পৰা সেউজীয়া চাদৰখন পাৰি থোৱা সেই পাহাৰখনৰ বুকুত। তেওঁৱেই নেকি বাৰু ছদ্মবেশী? কোনেও নাজানে কেতিয়া কি ৰূপত ধৰা দিয়েহি।